আগলে কিডা লব আৰু ৰাইট চেনেল ভাগ সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি দিব কাৰণ that is also important matter হয় না তো নমস্কাৰ ইউটিউব লাভাৰ্ছ তো কেনে আছা তোমালোক সকলোকে স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ আজি কেইদিনমান ধৰি পেলাই আমাৰ সকলোৰে মোবাইলে এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে আপোনালোকে প্ৰথমতে ভিডিঅ'টো অকণমান চাই লওক তাহলে জায়গা নাপালিয়া হ্যাঁ তাহলে জায়গা নাপালিয়া এ দাদা চলে সিনেমা চালে চাও তৰুলতা বৰি কলেজ উঠাই গম ভালে কলেজে তহঁতে ঘুরে আহিছে ফেসবুকত ফটো দি দে ফটো লাড ফটো মা ভালছে মা সবাই কাপড়ে খুলি পেলাম ইয়া ছোৱালী পেলে মানে এতি আহি পেলা অলৰেডি যদি নলাত কাম কৰি আছে মই কলা কবই ন প্লিজ ভিডিঅ'টোত আপোনালোকে স্কুল বা কলেজৰ ইউনিফৰ্মত থকা এগৰাকী ছাত্ৰীক দেখিছে আৰু ভিডিঅ'টো চাই আপোনালোকে ঘটনাটোৰ আঁৰৰ কাহিনীখিনি ইতিমধ্যে আপোনালোকে হয়তো গম পাইছে মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক এইটো কাৰণে স্কুল বা কলেজলৈ পঠাই যাতে মোৰ ল'ৰা ছোৱালীয়ে পঢ়ি শুনি পেলাই ভাল মানুহ হ'ব বুলি কিন্তু এনে মানসিকতাৰ ল'ৰা ছোৱালীয়ে নিজৰ পঢ়া শুনা বাদ দি নিজৰ প্ৰেমিক প্ৰেমিকাৰ সৈতে জংঘলত গৈ মংগল কৰি ফুৰে এইবোৰৰ বিষয়ে আৰু মই কি ক'ম ক'বলৈ মোৰ আৰু ভাষা নাইকিয়া হৈ গৈছে ভিডিঅ'টোত থকা এই ল'ৰা ছোৱালী হ'ল ইমানো সৰু নহয় যে তেওঁলোকৰ অজানিতে কিবা এটা ভুল হৈ গ'ল সিহঁতৰ মাথাত কামটো ভাল নে বেয়া সেইটো জনাৰ মানসিকতাকণ নিশ্চয় আছে আৰু সিহঁতৰ প্ৰেম প্ৰীতি ইমানেই চৰম মাত্ৰালৈ নামি গ'ল যে সিহঁতে জংঘলত গৈ মংগল কৰাটোৱে শুদ্ধ বুলি ভাবিলে আৰু এইবোৰ কৰি সিহঁতে নিজৰ লগতে ঘৰখনৰ নিজৰ মা দেউতাকৰো সন্মান নষ্ট কৰিলে যিকোনো কামৰ কিছু সময়সীমা থাকে আৰু সেই সময়সীমাৰ মাজত কামবোৰ কৰিলে কোনো ধৰণৰ আপত্তি নাথাকে কিন্তু তাকে নকৰি এই যুৱক যুৱতীহালে জংঘলত গৈ এনে ধৰণৰ অশ্লীল কাম কৰোঁতেনে ধৰা পৰি এনেকুৱা ধৰণৰ ভিডিঅ' ভাইৰেল হৈ পৰিল আজি চাজি না তোৰ নিজৰ জীৱনটো কি চিন্তা কৰিলি কম তোৰ মাৰা বাপে এইবোৰ কৰিবলৈ পঠাইছিলে নেকি এনেকুৱা ধৰণৰ অশ্লীল কাম সংঘটিত কৰা প্ৰাণীবোৰৰ বিষয়টো মই ইতিমধ্যে কৈছোৱে বৰ্তমান এতিয়া মই ক'ব বিচাৰিছো এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ ভাইৰেল কৰা আঁৰত থকা ব্যক্তিসকলৰ বিষয়ে মোবাইল ইণ্টাৰনেট আৰু ছ'চিয়েল মিডিয়া এই তিনিটা বস্তুৰ দ্বাৰা আমি যিবোৰ ভাল কাম কৰিব পাৰোঁ তাকে নকৰি পেলাই আমি বেছিভাগ বেয়া কামবোৰ কৰিবলৈহে আগবাঢ়ি যাওঁ তাৰে ফলত সচৰাচৰ আমি এনেকুৱা ধৰণৰ অশ্লীল ভিডিঅ'সমূহ ভাইৰেল হোৱা দেখিবলৈ পাওঁ এতিয়া মই এই ল'ৰা ছোৱালীহালে যিটো কাম কৰিছে সেইটোক মই ভাল বুলি কেতিয়াও নকওঁ সেইটো সঁচাকৈ এটা অশ্লীল কাম এটা বেয়া কিন্তু এই ল'ৰা ছোৱালীহালে এই কুকাৰ্য সংঘটিত কৰি থকা সময়ত যিসকল ব্যক্তিয়ে তেওঁলোকক এই ঘটনাটোত উদ্ধাৰ কৰে তেওঁলোকে কমচে কম এবাৰ ভালকৈ বুজাব তেওঁলোকক বা অন্যথা তেওঁলোকক মা দেউতাকৰ হাতত গতাই দিব লাগিছিল কিন্তু তাকে নকৰি পেলাই তেওঁলোকে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰি যিটো ভাইৰেল কৰিছে সেইটো মুঠেও ভাল কথা নহয় এই ভাইৰেল হোৱা ভিডিঅ'টোৰ বাবে ল'ৰা ছোৱালী হ'লে কেতিয়াবা নকৰিবলগীয়া কাম কিছুমানো কৰি দিব পাৰে আৰু এনেকুৱা ঘটনা সংঘটিত হোৱা আমি সচৰাচৰ দেখা পাই থাকোঁ আৰু এটা কথা মই আপোনালোকক জনাই দিব বিচাৰিছোঁ আমাৰ এই চেনেলৰ দ্বাৰা এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ ভাইৰেল কৰাৰ কোনো ধৰণৰ প্ৰয়াস আমি নকৰোঁ আমি কেৱল এই বিষয়টোৰ ওপৰত দুআষাৰমান ক'বৰ কাৰণেহে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ ইয়াৰ উপৰি আমি ভিডিঅ' ক্লিপকেইটাত ফেচ ব্লাৰ কৰি দিছোঁ তো ইউটিউব লাভাৰ্ছ আজি আমাৰ এই বিষয়টোৰ সৈতে আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদিহে আজি আমাৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে গ্ৰহণযোগ্য বুলি ভাবিছে তেতিয়াহ'লে আমাৰ এই ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ এই চেনেলটোৰ পৰিয়ালবৰ্গ হ'বৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো টিপি দিব তেতিয়াহ'লে ইউটিউব লাভাৰ্ছ আজিলৈ এৰিছোঁ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে টিল দেন টাটা বাই বাই